নমস্কাৰ আমাৰ যেটো টাকামিচিং পৰিন কাবাং আৰু টাকামিচিং মিমাক কাবাং লগতে টাকামিচিং মিমাক কাবাং আমি তিনিটা সংগঠন লগ লাগে তিবাৰ্কিক আমাৰ 24-25 এই দুদিনীয়া কাৰ্যসূচী আমাৰ আছিল তাৰে আজি সেকেন্ড দিন আমি সেকেন্ড দিনত প্ৰথম দিনত আমি যিখিনি কাৰ্যসূচী আছিল সেইখিনি কালি হৈ গ'ল আজি সেকেন্ড দিন আজি পতাকা উত্তোলন আছিল আমাৰ লেটমটম ছাৰ তাতে আমাৰ যিখিনি জিলা সমিতিৰ আমাৰ ছাৰ হেতে আহিছিল মিগম সদানন্দ পেগু ছাৰ তেখেতসকলে আমাৰ যিটো কাৰ্যসূচী আছিল লেটমটম ছাৰ সেই কাৰ্যসূচীখিনি আগবঢ়াই নিলে আৰু লগতে আমাৰ যিখিনি আমাৰ জাতীয় সংগঠনৰ কাৰণে আমাৰ কি বুলি কয় নৰেশ পেগু আৰু অঞ্জনা পেগু আৰু বগা সকলে আমাৰ কাৰণে তেজ বলি দি নিজৰ জীৱন দান দিলে আমাৰ জাতীয়ৰ কাৰণে সেইকাৰণে তেখেতসকলৰ কাৰণে আমি মৌন প্ৰাৰ্থনা 1 মিনিটৰ কাৰণে কৰিছিলোঁ আৰু লগতে আমাৰ মতং কুমতম মানে তেখেতসকলৰ কাৰণে আমি হেৰি আমি তেখেতসকলৰ যিটো হেৰি আছিল স্মৃতি আছিল সেইখিনি আমি 1 মিনিটৰ কাৰণে মন প্ৰাৰ্থনা কৰিলোঁ আৰু লগতে এতিয়া আমাৰ তাৰ পিছতে কাৰ্যসূচী আছে নতুন কমিটি গঠন কৰিব পুৰণা কমিটিখিনি ভংগ কৰিব আৰু তাতে আমাৰ যিখিনি কমিটি মানে সভানেত্ৰী সম্পাদিকা তিনিটা আমাৰ সংগঠনৰে এতিয়া নতুনকৈ কমিটি গঠন কৰা প্ৰথমে ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতুকে আমাৰ এই অধিৱেশনটোত আপোনালোকে আহি খবৰ এটা লোৱাৰ কাৰণে আমি টাকামিচিং পৰিন কাবাং মিচিং মিমাক কাবাং আৰু টাকামিচিং মিমাক কাবাং চমকং আঞ্চলিক হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰথমে তাৰপিছত আমি ক'ব বিচাৰিছোঁ যেহেতুকে আমি কালিৰ কাৰ্যসূচী মতে আমি ফাৰ্ষ্টত আমাৰ ডেলিগেট হাউচ ইনিগ্ৰেশ্যন কৰিছিলে আমাৰ ৰিচিপশ্যন কমিটিৰ সন্মানীয় সভাপতি কান্দা তায়ংদেৱ আৰু তাৰপিছত আমি নেক্সট কাৰ্যসূচী আছিল আমাৰ যিটোকে সংগঠনৰ স্থিতি বৰ্তমানৰ এই TMPK MMK TMMKৰ যিটো সংগ্ৰামৰ বিষয়ে আমি আমন্ত্ৰণ কৰিছিলোঁ সন্মানীয় কেন্দ্ৰীয় সমিতিৰ TMPKৰ সভাপতি মাননীয় তিলক দলিদেৱক কিন্তু তেখেত উপস্থিত থাকিব নোৱাৰি তেখেতৰ ভাগত জোনাই জিলা সমিতিৰ MMKৰ সম্পাদক সন্মানীয় সদানন্দ পেগুদেৱক পঠাইছিল তেখেতে বক্তব্য ৰাখিছিল আৰু তাৰপিছত আমাৰ পৰ্যবেক্ষক হিচাপে উপস্থিত আছিল TMPKৰ সন্মানীয় এছিষ্টেণ্ট ছেক্ৰেটাৰী জান দলেদেৱ তেখেতেও বক্তব্য ৰাখিছিল আৰু তাৰপিছত আমি নেক্সট আমাৰ মাজতে উপস্থিত আছিল এই অঞ্চলৰে সন্মানীয় ব্যক্তি পদ্মনাথ চাৰদেৱ তেখেতেও বক্তব্য ৰাখিছিল আৰু আজি কালিৰ কাৰ্যসূচীৰ মতে ইমানতে আমি সমাপ্ত কৰিলোঁ আজি আমি যেহেতুকে পতাকাৰ যিটো আমাৰ লেটমটম ছাৰ বুলি মিচিঙত কয় এইটো কাৰ্যসূচী বৰ্তমান এতিয়া শেষ হ'ল এইটো আদৰিছিল আমাৰ সন্মানীয় মিচিং মিমাক কাবাঙৰ সম্পাদক জোনাই জিলাৰ সদানন্দ পেগুদেৱ আৰু এতিয়া আমাৰ কাৰ্যসূচী আছে নতুন পুৰণা কমিটি ভংগ আৰু নতুন কমিটি গঠন অৱগত কৰিবলৈ আমাৰ যিসকল ডেলিগেট উঠি অহা যুৱচামে আমাৰ ডেলিগেট হিচাপে উপস্থিত আছে এই ডিমাণ্ডটোক লৈ পেলাই আমাৰ সন্মানীয় সাধাৰণ সম্পাদক কেন্দ্ৰীয় সমিতিৰ TMPK চান্দনী পাংগেং আমাৰ মাজত উপস্থিত হ'বহি আৰু সংগ্ৰামৰ স্থিতি কি হৈ আছে এই বিষয়ে তেখেতে যিসকল যুৱচামক বঢ়িয়াকৈ বক্তব্য ৰখাৰ কাৰণে তেখেতক আমন্ত্ৰণ কৰিছোঁ।